নমস্কাৰ সখীসকল, মোৰ ৰেচিপি চেনেল PR কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বিলাহী চচৰ এটা সহজ ৰেচিপি। ৰেচিপিটোৰ কাৰণে মই লৈছোঁ 1 কিলো বিলাহী। বিলাহীকেইটা বেছি পকাও হ'ব নালাগে আৰু কেঁচাও হ'ব নালাগে। এনেকুৱা ধৰণৰ বিলাহী হ'লে হৈ যাব। এতিয়া বিলাহীকেইটা সৰু সৰুকৈ কাটি ল'ব লাগিব। বিলাহীকেইটা কাটোতে সদায় বিলাহীৰ যিটো ছাইডত ঠাৰিখিনি লাগি থাকে সেই ছাইডটো গোলকৈ কাটি পেলাই দিব। এতিয়া মোৰ আটাইখিনি বিলাহী কাটি লোৱা হৈ গ'ল। কাটি লোৱা বিলাহীখিনি আমি সিজাই ল'ব লাগিব। যেতিয়া বিলাহীখিনি সিজিব দিব তেতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। বিলাহীখিনি সিজাওঁতে অলপ পানী দি ল'ব লাগিব। ইয়াত মই 2 কাপমান পানীহে ব্যৱহাৰ কৰিছোঁ। বহুত বেছি পানীৰ দৰকাৰ নহয় বিলাহী সিজিব দিলে, কাৰণ আমি সকলোৱে জানো যেতিয়া বিলাহী সিজিব দিওঁ তেতিয়া বিলাহীৰ পৰা অলপ পানী ওলায়। গতিকে বহুত বেছি পানী ইয়াত নিদিলেও হৈ যায়। এতিয়া বিলাহীখিনি সিজিবৰ কাৰণে ঢাকনি এখন দি দিছোঁ। ইয়াত মই মছলা হিচাপে ব্যৱহাৰ কৰিম কেৱল পিঁয়াজ, আদা আৰু নহৰু। এতিয়া মই কাটি লোৱা আদা, নহৰু আৰু পিঁয়াজখিনি বিলাহীৰ লগত একেলগে সিজিবলৈ দি দিছোঁ। ইয়াত মই জলকীয়া দিয়া নাই, যিহেতু মোৰ ছোৱালীয়ে জলকীয়া নাখায়। সেইকাৰণে মই ইয়াত জলকীয়া বা অন্য কোনো মছলা ব্যৱহাৰ কৰা নাই। যিহেতু মই চচখিনি মোৰ ছোৱালীৰ কাৰণে বনাইছোঁ, সেইকাৰণে মই বেলেগ মছলা আৰু ব্যৱহাৰ নকৰোঁ। এতিয়া বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এই সিজি যোৱা বিলাহীখিনি চেকনি এখনৰ সহায়ত চেকি ল'ব লাগিব। এতিয়া এনেদৰে চেকনিখনত অলপ অলপকৈ বিলাহীখিনি লৈ চামুচ এখনেৰে সামান্য পৰিমাণে হেঁচি হেঁচি লৰাই থাকিব। এতিয়া দেখিছে নহয়, চেকনিৰে চেকি দিয়াৰ ফলত চেকনিখনত ধুনীয়াকৈ বিলাহীৰ গুটি আৰু বাকলিবিলাক ৰৈ গৈছে। এতিয়া মোৰ আটাইখিনি বিলাহী চেকি লোৱা হৈ গ'ল। চেকি লোৱা বিলাহীখিনি পুনৰ একেখন কেৰাহীতে গেছত বহুৱাই দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। এইখিনি যেতিয়া উতলিবলৈ ধৰিলে তেতিয়া ইয়াত 4 চামুচ চেনি দিলোঁ। সোৱাদ অনুপাতে নিমখ দিলোঁ আৰু আধা কাপতকৈ কম ইয়াত ভিনেগাৰ দিলোঁ। যেতিয়া চচখিনি ঘন হৈ আহিব কৰাচেৰে লাৰি থাকিব, যাতে কেৰাহীৰ তলিত লাগি নধৰে। এতিয়া দেখিছে নহয়, চচখিনি লাহে লাহে ঘন হৈ আহি আছে। এতিয়া সঠিক জোখত হৈছে নে নাই প্লেট এখনত লৈ চাইছোঁ। আৰু অলপ ঘন কৰিব লাগিব। এতিয়া অলপ পনীয়া হৈ আছে আৰু অলপ সময় উতলাব লাগিব।
এতিয়া দেখিছে নহয়, আৰু অলপ সময় উতলোৱাৰ পিছত চচখিনি বহুখিনি ডাঠ হৈছে। আকৌ প্লেটত লৈ চাইছোঁ। এইটো জোখত ৰাখিলেই চচখিনি হৈ যাব, কাৰণ ঠাণ্ডা হোৱাৰ পিছত আৰু অলপ ডাঠ হ'বয়ে। গতিকে এইটো জোখত আমি ৰাখি দিলেই হৈ যাব। আমাৰ বিলাহীৰ চচ ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দি এইখিনি ঠাণ্ডা হ'বলৈ দিম। যেতিয়া ঠাণ্ডা হ'ব তেতিয়া বটল এটাত ভৰাই থ'ব। এইটো মন কৰিব যাতে বটলটোত পানী লাগি নাথাকে। সেইকাৰণে বটলটো ধুনীয়াকৈ ৰ'দত শুকুৱাই ল'ব। তেনেকুৱা বটলতহে চচখিনি ভৰাই থ'ব। ৰেচিপিটো কেনে পালে জনাবচোন সখীসকল।